অলৰাইট গাইজ ৱেলকাম বেক। আজি তোমালোকৰ লগত শ্বেয়াৰ কৰিম অসমৰ ডি ফাৰ্ম আৰু বি ফাৰ্মৰ এক্সাম কেতিয়া হ'ব, এক্সামৰ ফৰ্ম ফিল আপ কেতিয়া হ'ব, এক্সামৰ চিলেবাছ কি হয়, এক্সামৰ পেটাৰ্ণ কি হয় আৰু এক্সাম দিবলৈ কি কি ক্ৰাইটেৰিয়া লাগে সকলো ডিটেইলছত ডিছকাছ কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। চ' ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। সো তুমি যদি ডি ফাৰ্ম আৰু বি ফাৰ্ম কৰিব খুজি আছা তেতিয়াহ'লে গভৰ্ণমেণ্ট কলেজত যদি কৰিব খুজি আছা বা প্ৰাইভেট কলেজত যদি কৰিব খুজি আছা তেতিয়াহ'লে তোমালোকৰ এক্সাম দিব লাগিব। প্ৰাইভেট কলেজত এডমিশ্যন ল'বলৈ হ'লেও ডি ফাৰ্মেৰ হওক বা বি ফাৰ্মেৰ হওক তেতিয়াহ'লে তোমাৰ এক্সাম দিব লাগিব। সো কোনটো এক্সাম দিব লাগিব? সো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে এক্সাম পাতে CEE কমন এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ ফাৰ্মাচী, বেচেলাৰ অফ ফাৰ্মাচী বি ফাৰ্ম এণ্ড ডিপ্ল'মা ইন ফাৰ্মাচী ডি ফাৰ্ম। এইটোৰ কাৰণে দুটাৰ কাৰণে ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাৰণে এটা এক্সাম পাতে CEE। আৰু এইটো এক্সাম তোমালোকে যদি নিদিয়া তেতিয়াহ'লে তোমালোকে প্ৰাইভেট ইনষ্টিটিউট বা প্ৰাইভেট কলেজতো তোমালোকে এডমিশ্যন ল'ব নোৱাৰা। চ' লাষ্ট ইয়েৰৰ পৰা এইটো ৰুল কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে যে যদি তুমি প্ৰাইভেট কলেজত এডমিশ্যন ল'বা ডি ফাৰ্ম বা বি ফাৰ্মত তেতিয়াহ'লে তোমাৰ এক্সাম দিব লাগিব। আৰু এক্সামত তোমাৰ মিনিমাম পাৰ্চেণ্টেজ এটা থাকে যে এইটো মিনিমাম পাৰ্চেণ্টেজ আৰু মিনিমাম মাৰ্কছ থাকে। চ' সেইখিনি মাৰ্কছ পালেহে তুমি প্ৰাইভেট কলেজত এডমিশ্যন ল'ব পাৰিবা। লাইক প্ৰাইভেট কলেজত যদি তুমি জেনেৰেলৰ হয় তেতিয়াহ'লে প্ৰাইভেট কলেজত এডমিশ্যন ল'বলৈ হ'লে তোমাৰ 35 মাৰ্কছ লাগিব আউট অফ 100 মাৰ্কছৰ। চ' তেনেকুৱা থাকে। চ' এইটো চাম ডিটেইলছত চাম সেইখিনি। চ' এতিয়া নেক্সট আহিছোঁ এক্সামৰ পেটাৰ্ণ কেনেকুৱা। চ' এক্সামৰ পেটাৰ্ণ হৈছে তোমালোকৰ 100 মাৰ্কছৰ কুৱেশ্যন আহিব, এটা কুৱেশ্যন পেপাৰ আহিব, সেইটোত তোমালোকৰ 100 মাৰ্কছৰ কুৱেশ্যন থাকিব আৰু 100 মাৰ্কছৰ কুৱেশ্যনত 100টা কুৱেশ্যন থাকিব, এটা কুৱেশ্যনত 1 মাৰ্কে থাকিব। আৰু তোমালোকৰ তাতে তোমালোকৰ যদি কোনোবা এটা কুৱেশ্যন যদি এনচাৰ কৰাতে ভুল হয় তেতিয়াহ'লে তোমালোকৰ এক্সামত কোনো নিগেটিভ মাৰ্কছ নাই, ন' নিগেটিভ মাৰ্কছ ইন এক্সাম। চ' এটা নিগেটিভ মাৰ্কছ নাই, সেইটো এডভান্টেজ হয়। তোমালোকে 100টা কুৱেশ্যনৰ 100টাই কৰি আহিবা, যদি ভুল হয় তেতিয়াহ'লে তোমালোকৰ কোনো নিগেটিভ মাৰ্কছ নাই। নিটৰ এক্সামৰ নিচিনা বা AU এক্সামৰ নিচিনা কোনো নিগেটিভ মাৰ্কছ নাই তাতে। আৰু তোমালোকৰ কি কি ছাবজেক্ট থাকিব? চ' তোমালোকৰ ডি ফাৰ্ম আৰু বি ফাৰ্ম এক্সামত প্ৰথমতে ইংলিছ ছাবজেক্টটো থাকিব আৰু ইংলিছত 25 মাৰ্কছ থাকিব, 25টা কুৱেশ্যন থাকিব। নেক্সট আছে তোমাৰ বায়'লজিত তোমাৰ 25টা কুৱেশ্যন থাকিব, 25 মাৰ্কছ থাকিব। চ' 25 মাৰ্কছৰ বায়'লজি, 25 মাৰ্কছৰ ইংলিছ, 25 মাৰ্কছৰ ফিজিক্স, চেম 25টা কুৱেশ্যন 25 মাৰ্কছ আৰু 25 মাৰ্কছৰ কেমিষ্ট্ৰি। যদি তুমি PCMৰ ষ্টুডেণ্ট হয় বা তোমাৰ যদি 11-12ত PCM আছিল, ফিজিক্স কেমিষ্ট্ৰি মেথছ আছিল, তেতিয়াহ'লে তুমি মেথছৰো এক্সাম দিব পাৰিবা। চ' তাতে অপশ্যন আছে তুমি বায়'লজি চিলেক্ট কৰা নে মেথছ চিলেক্ট কৰা। তুমি যদি মেথছ চিলেক্ট কৰা তেতিয়াহ'লে তোমাৰ এক্সাম দিব লাগিব ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি আৰু মেথছৰ। আৰু তুমি যদি বায়'লজি চিলেক্ট কৰা তেতিয়াহ'লে তোমাৰ এক্সাম দিব লাগিব ইংলিছ, কেমিষ্ট্ৰি, ফিজিক্স আৰু বায়'লজি। চ' বায়'লজি চিলেক্ট কৰিব পাৰা বা মেথছ চিলেক্ট কৰিব পাৰিবা, যিকোনো এটা চিলেক্ট কৰিব পাৰিবা তোমালোকে। চ' টোটেল কুৱেশ্যন হৈছে 100 মাৰ্কছৰ 100টা কুৱেশ্যন থাকিব আৰু এটা কুৱেশ্যনত 1 মাৰ্কছকে থাকিব। চ' এইখিনি হ'ল, তোমালোকে এইখিনি গম পালা এক্সামৰ পেটাৰ্ণ কেনেকুৱা আৰু এক্সামত কোনো নিগেটিভ মাৰ্কছ নাই। আৰু লগতে তোমাৰ নেক্সট আহিছে তোমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি। চ' এইটো এক্সামত তোমাৰ ছেম বাকীবোৰ এক্সামৰ নিচিনা ছেমে এলিজিবিলিটি ক্ৰাইটেৰিয়া। চ' এটা আছে তোমালোকৰ 17 ইয়াৰ্ছ এজ হ'ব লাগিব 31 ডিচেম্বৰৰ আগতে, যিটো ইয়াৰত তোমালোকে এক্সাম দিবা। চ' ছাপ'জ তোমালোকে 2024ত এক্সাম দিবা, তো 2024ৰ 31 ডিচেম্বৰৰ আগলৈকে তোমাৰ বয়স 17 ইয়াৰ্ছ হ'ব লাগিব। চ' মিনিমাম 17 ইয়াৰ্ছ হ'লেহে তুমি এক্সামটো দিব পাৰিবা। এতিয়া নেক্সট আহিছোঁ এক্সামৰ চিলেবাছ কি। চ' শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ লাষ্ট ইয়েৰৰ যিটো এডমিশ্যন নটিছ আছিল তাতে মেনশ্যন কৰিছে চিলেবাছ হৈছে ক্লাছ 11 এণ্ড ক্লাছ 12 বা 10+2ৰ চিলেবাছটো ফ'ল' কৰে। তোমালোকে যদি PCBৰ ষ্টুডেণ্ট হয় বা নিটৰ কোচিং কৰি আছা তেতিয়াহ'লে তোমালোকে নিটৰ চিলেবাছটোৱে ফ'ল' কৰিব পাৰা। তাতকৈ বেলেগ একো চাব নালাগে, এক্সট্ৰাকৈ একো কৰিব নালাগে। নিটৰ চিলেবাছটো ফ'ল' কৰিলে তোমালোকে আৰামছে এক্সামটো ক্ৰেক কৰিব পাৰিবা। চ' একো এক্সট্ৰাকৈ পঢ়িব নালাগে। আৰু তোমালোকে যদি PCMBৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে তোমালোকে মেথছ বা বায়'লজি যিটো তোমালোকৰ ষ্ট্ৰং আছে, মেথছত ষ্ট্ৰং আছে যদি মেথছটো চিলেক্ট কৰিবা, আৰু যদি বায়'লজি ষ্ট্ৰং হয় তেতিয়াহ'লে বায়'লজি চিলেক্ট কৰিবা। আৰু চ' এক্সামৰ চিলেবাছ হৈছে ক্লাছ 11 আৰু ক্লাছ 12 ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজি
বা বায়োলজিৰ ঠাইত তুমি মেথছৰ এক্সাম দিব পাৰা সো এইখিনি ক্লাছ 11 12 বা তোমালোকে যদি নিটৰ কাৰণে প্ৰিপাৰেচন কৰি আছা আৰু এক্সামত বায়োলজি সিলেক্ট কৰিবা বায়োলজিৰ এক্সাম দিবা তেতিয়াহলে তোমালোকে নিটৰ কাৰণে যিখিনি প্ৰিপাৰেচন কৰি আছা সেইখিনি পঢ়িলে হৈ যাব বাকি এক্সট্ৰাকে একো পঢ়িব নালাগে এইখিনি পঢ়িলে মানে যথেষ্ট সেইখিনিৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহিব আৰু যদি অলপ কোৱেশ্চন আহে এটা দুটা কোৱেশ্চন বাহিৰৰ পৰা আহিব পাৰে বা আউট অফ নিটৰ সিলেবাসৰ পৰা আহিব পাৰে সো তোমাৰ নিটৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছা নিটৰ সিলেবাসখিনি এনাফ সেইখিনিয়ে হৈ যাব এতিয়া আইছো তোমালোকৰ ডি ফাৰ্ম আৰু বি ফাৰ্মৰ এক্সাম কেতিয়া হ'ব সো লাষ্ট ইয়াৰ যেটো এক্সাম হৈছিল ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাৰণে হেতু হৈছিল 25 জুনত আৰু ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈছিল মেৰ লাষ্টৰ পৰা ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈছিল আৰু এক্সাম হৈছিল 25 জুনত সো জুনৰ লাষ্টত এক্সাম হৈছিল আৰু ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈছিল মেৰ লাষ্টত সো নিটৰ পিছতে এক্সাম হয় সো এবাৰো সেম মেৰ লাষ্টৰ পিনে তোমালোকৰ ফৰ্ম ফিলআপ ষ্টাৰ্ট হ'ব আৰু এক্সাম জুনৰ লাষ্টলৈকে বা জুলাইৰ ফাৰ্ষ্ট উইকত তোমালোকৰ এক্সাম হ'ব ডি ফাৰ্মৰ আৰু বি ফাৰ্মৰ আৰু তুমি যদি ভাবি আছা তুমি প্ৰাইভেটতো এডমিশন লবা ডি ফাৰ্ম বা ফাৰ্মাসিৰ ডি ফাৰ্ম বা বি ফাৰ্মৰ তেতিয়াহলে তুমি কি কৰিব লাগিব এইটো এক্সাম দিব লাগিব এইটো এক্সামত এটা মিনিমাম মাৰ্কস লাগে হেতু তুমি পাব লাগিব তেতিয়াহলে তুমি প্ৰাইভেট কলেজত এডমিশন লব পাৰিবা আদাৰৱাইজ তোমাক এডমিশন দিয়া নহব তুমি যদি এক্সাম নিদিয়া তেতিয়াহলে তুমি কত ডি ফাৰ্ম বা বি ফাৰ্ম কৰিব নোৱাৰা সো এইটো এক্সাম কম্পালসৰি এইটো দিবই লাগিব আৰু এতিয়া আইছো নেক্সট তোমালোকৰ বহুতে কোশ্চেন কৰি থাকা যে দাদা প্ৰিভিয়াস ইয়াৰ কোশ্চেন কোড পাম এইটো এক্সামত সো এনেকে প্ৰিভিয়াস ইয়াৰ কোশ্চেন নিদিয়ে এক্সাম দিয়াৰ পিছত তোমালোকৰ এক্সামৰ কোশ্চেন পেপাৰ হিতে ঘুৰাই লয় সো প্ৰিভিয়াস ইয়াৰ কোশ্চেন তেনেকে তোমালোকে কত নোপা এক্সামৰ লেভেল বহুত ইজি হয় নিটতকে বহুত ইজি হয় সো ইমান চিন্তা কৰিব নালাগে তোমালোকে অলপ ভালকে পঢ়িলে তোমালোকে এক্সামটো ক্ৰেক কৰিব পাৰিবা আৰু অসমত ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাৰণে তিনটা কলেজ আছে প্ৰথমতে আছে জিএমসি নেক্সট হৈছে এএমসি আৰু এটা আছে তোমাৰ শিলচৰ মেডিকেল কলেজ এসএমসি সো এই তিনটা কলেজ আছে ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাৰণে আৰু বি ফাৰ্মৰ সিট বহুত কম আছে সো বি ফাৰ্মৰ কাৰণে তোমালোকে বহুত বেছি পঢ়িব লাগিব আৰু টপ ৰেংক যিকিটা থাকে হেগিটাহে অনলি বি ফাৰ্মত এডমিশন ল'ব পাৰে মানে বি ফাৰ্মৰ সিট ক্যাপাসিটি বহুত কম আৰু তোমালোকৰ এইটো ডি ফাৰ্ম আৰু বি ফাৰ্মৰ এক্সাম অনলাইন নহয় অফলাইন হ'ব যেনে ধৰা তোমালোকৰ এক্সাম কোড লাষ্ট ইয়াৰ কোড হৈছিল গুৱাহাটীত হৈছিল তোমাৰ শিলচৰত হৈছিল বৰপেটাত হৈছিল ডিফুত হৈছিল যোৰহাটত হৈছিল সো এনেকে তোমালোকৰ 6টা 7টা এক্সাম সেন্টাৰত এক্সাম হ'ব সো এক্সাম অফলাইনে হ'ব তোমালোকৰ অফলাইনে এক্সাম সেন্টাৰত যায় যেটো এক্সাম সেন্টাৰ ওচৰত হেতু সিলেক্ট কৰিবা সিলেক্ট কৰিলে তোমালোকে এক্সাম দিব পাৰিবা আৰু তোমালোকৰ যেতিয়া ফৰ্ম ফিলআপ হ'ব তেতিয়া মই লগে তোমালোকক জনাম কেতিয়া ফৰ্ম ফিলআপ ষ্টাৰ্ট হ'ব আৰু এক্সাম কেতিয়া হ'ব হেবোৰ মই লগে জনাম সো ইমানখিনি আছিল ভিডিওটো যদি ভাল লাগে তেতিয়াহলে তোমাৰ ফ্ৰেন্ডছবোৰৰ লগত শেয়াৰ কৰা আৰু যদি তুমি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছিলা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ নেক্সট ভিডিওত আকৌ লগ পাম বাই